দি দিওঁ ওপৰত। এতিয়া ফাইনেলি কচু শাক পাতত দিবৰ কাৰণে গোটেইখিনি বস্তু ৰেডি হৈ গ'ল। এইখিনি কচু থুৰ বুটলি আনিলোঁ। তাৰপাছত লৈছোঁ এইখিনি বিলাহী, এইফালে লৈছোঁ নহৰু আৰু জলকীয়া, এইফালে কলপাত লৈছোঁ, এইফালে জুই জ্বলাই ৰেডি কৰি লৈছোঁ। কলপাতখিনি প্ৰথমতে অলপ লেৰেলাই লৈছোঁ, তেতিয়া ভাল হয়। এইখিনি কচু লৈছোঁ আৰু আনিছিলোঁ কচু। এইখিনি কচুখিনি দাইল বনাব লাগিব। এতিয়া পটাপট কচুখিনি কেনেধৰণে পাতত দিব লাগে সম্পূৰ্ণ প্ৰচেষ্টা আপোনালোকক দেখাই যাওঁ বলক। এতিয়া ফাইনেলি এইটো কচু বন্ধা হৈ গ'ল। এতিয়া ইয়াত দিব লাগে, জুইত বহুৱাই দিওঁ এনেধৰণে। তাৰপাছত এতিয়া জুইটো দি দিওঁ ওপৰত। এতিয়া গোটেইখিনি বস্তু কমপ্লিট গোটাই লোৱা হ'ল। তাৰপাছত এতিয়া কচু শাক বনাই আছোঁ। মোৰ স্বপ্নকা ঘৰ আপোনালোকে জানেই মোৰ স্বপ্নকা ঘৰটো কেনেকুৱা হয়। এইফালে চাওক, এইটো মোৰ স্বপ্নকা ঘৰ, এইটো টকৌপাতৰ ঘৰ, এইটো বনাইছিলোঁ যোৱা বছৰ। এতিয়া ইয়াতে কচু শাক প্ৰস্তুত কৰি থকা হৈছে। এইফালে দি চাওক, কচু শাক জুইত দি আছোঁ, অলপ সময় লাগিব এইখিনি কমপ্লিট হ'বলৈ। এতিয়া জুইটো বেছিকৈ দিয়া নাই, অলপ ৰাখি দিছোঁ। তাৰপাছত কেনেধৰণে কি প্ৰচেছ আছে সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক। এতিয়া ফাইনেলি কচু শাকখিনি উলিয়াই অনা হ'ল। এয়া দেখিছোঁ জুইৰ পৰা উলিয়াই আনিলোঁ। বিলাহী দিয়া আছিলে আৰু নহৰু দিয়া আছিলে। এতিয়া ইয়াত দিম নিমখ আৰু মিঠাতেল। প্ৰথমতে মিঠাতেলটো দি লওঁ। মিঠাতেল বেছি দিব নালাগে, অকণমান মিঠাতেল দিলেই হৈ যায়। মিঠাতেল অকণমান দি লওঁ। মিঠাতেল দি দিলোঁ। তাৰপাছত এতিয়া সানিব লাগিব, তো ভাল ধৰণে মিক্স কৰিব লাগিব। ধুনীয়া হৈ গৈছে। তাৰপিছত এতিয়া নিমখটো ইয়াত দি দিওঁ। নিমখ দিয়া হৈ গ'ল। এতিয়া ফাইনেলি আমাৰ সুস্বাদু টেষ্টি কচু শাকৰ পিটিকা প্ৰস্তুত হৈ গৈছে।